हेलो एवरीवन की खबर आपनालोकर तो एटू जेहेतु मोर प्रथम तो लंग भिडिओ तो आशा करो आपनालोके मरम आशीर्वाद दिबो बुली एतिया মই যাব ওলাইছো মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত মেখেলা চাদৰ পিন্ধিবলৈ আজি যেহেতু হিৰক জয়ন্তী আছে তো বলক সিহঁতৰ ঘৰ পাই আমি দুইজনীয়ে ধুনিয়াকে ওলাই এতিয়া হিৰক জয়ন্তীৰ কাৰণে স্কুললৈ গৈছো কাক বেছিকে ভাল লাগা আছে কমেন্ট কৰি ক'ব তাত গৈ এয়া প্ৰথমে জ্যেষ্ঠসকল আৰু শিক্ষাগুৰুসকলক গামোচা পিন্ধাইছে লগতে সেৱা কৰিছে আৰু 61খন পতাকা উত্তোলন এই খুশি আছে আৰু ফাইনালি 61খন পতাকা উত্তোলন কৰা তাতে মই ফয়সভাৰ দিয়া নাছিলো কাৰণ মতে যেটো মাইকৰ সাউন্ড হৈ আছিল তো ঘৰত আহি কিনে ফয়সভাখিনি কৰি দিছো পতাকা উত্তোলন কৰা হোৱাৰ পিছত আমি শহীদ বেদী উদ্বোধন কৰিলে হেয়া চালু তাত আমাৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আৰু লগতে দুইখন স্কুলৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল আছিল সকলোবোৰ কাম আমাৰ মাজত উপস্থিত আছে তেখেতকো আমি শ্ৰদ্ধাঞ্জলি অৰ্পণৰ কাৰণে আহ্বান জনাইছো এয়া মাননীয় মুকুন্দ চহৰীয়াদেৱ তেখেত বৰ্তমান ঔতলা আহ্বান জনাইছো আমাৰ গাইসকল সব আমি সকলোখিনি ৰাইজক ফটো উঠাত ব্যস্ত স্মৃতি তপস্থলীত উপস্থিত হ'বৰ কাৰণে আহ্বান সংগীত শুনো মাইক্ৰফোন সংযোগ কৰাৰ কাৰণে আহ্বান জনাইছো আৰু ফাইনালি আমাৰ মঞ্চত থকা ষ্টেণ্ডত লেকচাৰ ষ্টাৰ্ট হৈ গ'ল তাৰ পিছত আমি ধুনীয়াকৈ একাপ লাল চাহ খাই ল'লো আমি এটা চাহ খাই আছো লাল চাহ একো দিয়া নাই গাইছ আমাক কেনেকুৱা থাকে তিল পিঠা আৰু লাল চাহ ধন্যবাদ আৰু চাওক ইহঁতৰ কাৰবাৰ কি হাঁহি দাঁতৰ চেলেনি ময়ো আছো দেই আমাৰ একদম নাগিন হাল লগা হৈছে গাইছ গাইছ আমি এতিয়া ঘৰত যাব ওলাইছো এইটো যেহেতু মোৰ প্ৰথম লং ভিডিঅ' তো আপোনালোকে ছাপোৰ্ট কৰিব বুলি ভাবিছোঁ আশা কৰিছোঁ আপোনালোকে চাব লাইক কৰিব কমেণ্ট কৰিব এণ্ড লগতে ছাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ'টো ইমান এটা ভাল নহ'ব পাৰে কাৰণ এইটো মোৰ ফাৰ্ষ্ট টাইমৰ কাৰণে বনোৱা লং ভিডিঅ' আৰু কাইলৈ ধামাকা ব্লগ আহি আছে আৰু আজিলৈ বাই